ওয়েলকাম জনাইছো আজি শুক্ৰবাৰ হয় পুৱা 10 বাজিছে মই আপোনালোকৰ মাজত আজি এটা ভিডিঅ' লৈ আহিছো হেতু কোনো ধৰণৰ ব্লগ নহয় হেতু হৈছে এটা ৰেচিপিৰ ভিডিঅ' লৈ আহিছো মটন কাৰী মই কেনেকৈ বনা আপোনালোকৰ লগত শেয়াৰ কৰিবলৈ মন গ'ল আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন সঁচাই খাই ভাল লাগিব সিম্পল হয় কিন্তু খাই টেষ্টি লাগে আপোনালোকে ট্ৰাই কৰিবচোন এতিয়া মই কিচেনত আহি গলো মটন কাৰী বনাবৰ কাৰণে আপোনালোকক মই গুটে বস্তুখিনি দেখুৱাম কি মছলা লাগেনো আপোনালোকে ইয়াত মই সজাই থৈছো আপোনালোকক মই ভালদৰে দেখুৱাম ভিডিঅ'টো চাই থাকিবচোন বনাবৰ কাৰণে মই বিলাহী দুটা লৈছো পিয়াজ 4টা মান ধনিয়া কেইখিলামান কেঁচা জলকীয়া 4টা নহৰু কেইফুটামান আদা কেইইঞ্চিমান আৰু মই লৈছো দালচিনি 2 টুকুৰা আৰু আলু দুটা লং আছে 3টা মছলাৰ কাৰণে মই লৈছো ধনিয়া পাউডাৰ লম ৰেড চিলি কাশ্মীৰী ৰেড চিলি পাউডাৰ এফালে আছে জিৰা পাউডাৰ গোটা জিৰা লম মিট মছলা আৰু কসুৰী মিট এতিয়া মই এটো গ্ৰাইণ্ড কৰি লম ইয়াত আছে বিলাহী পিয়াজ আদা নহৰু আৰু জলকীয়া একেটা মই ভালদৰে গ্ৰাইণ্ড কৰি লম মিক্সিত আৰু আছে নিমখ আৰু হালধি মটন আছে মোৰ আধা কেজি এয়া তেল মই দি দিলো তেলটো গৰম হোৱালৈকে অকমান দি ৰখিব লাগিব এতিয়া মই আলু কে পিস তেলতে ফ্ৰাই কৰিম গেছৰ ফ্লেমটো সৰু কৰি দিছো আলুটো নহলে জ্বলি যাব বেছি ফ্ৰাই নালাগে অকমান ৰঙচুৱা ফ্ৰাই লাগে এয়া মই আলু কে পিস ফ্ৰাই কৰা হৈ গ'ল এতিয়া মই এখন প্লেটত নমাই দিম আলু কে পিস বেছি ফ্ৰাই নকৰিব অকমান ৰঙচুৱা কৰি কিনে তেনেকৈ ফ্ৰাই কৰিব বেছি ফ্ৰাই কৰিলে খাব বেয়া লাগিব এতিয়া মই 1 চামুচ জিৰা দিছো দালচিনি 2 টুকুৰা লং দুটা দিছো গেছৰ ফ্লেমটো অকমান ডাঙৰ কৰি দিম এতিয়া এতিয়া মই যোনকিটা পেষ্ট কৰি থৈছো এটো দি দিম তেলত মন কৰিব যে গেছৰ ফ্লেমটো যাতে লো হৈ থাকে হাই নকৰিব মছলাটো পটককে জ্বলি যাব তেতিয়া এয়া মই এতিয়া গেছৰ ফ্লেমটো অকমান মই হাই কৰি দিছো বেছি হাই নকৰিব মিডিয়ামত হ'ব মছলাটো চাওক এয়া মছলাটো এতিয়া আপুনি 10 মিনিট মানলৈকে অকমান লো ফ্লেম মিডিয়াম ফ্লেমত আপুনি ঢাকি কিনে থব লাগিব এয়া চাওক পেষ্ট এৰিলে মছলাখিনি তেল এৰিলে 10 মিনিট মান আপোনালোকে লো ফ্লেম কৰি এটো পকাব লাগিব মই ইয়াতে ছাগলী মাংসখিনি দি দিম এয়া এতিয়া ভালদৰে মই এনেকৈ মিক্স কৰি লম
মাংসখিনিৰ লগত গেছৰ ফ্লেমটো মই এতিয়া অকণমান হাই কৰি দিছোঁ এয়া মই নিমখ দিছোঁ মন কৰিব যে আগত নিমখ অকণমান দিয়া আছিলে সেইকাৰণে মই অকণমান কম কৰি দিছোঁ নিমখ এয়া এতিয়া মই গেছৰ ফ্লেমটো মিডিয়াম কৰি 5 মিনিট সময় এইটো ঢাকনি মাৰি কিনে সিজিব দিম এতিয়া চাওক তেল ওলাইছে পুৰা এতিয়া মানে আমি ইয়াতে পানী দিব পাৰিম পানী দিয়াৰ আগত মই এই যোনকেইটা আলু ফ্ৰাই কৰি দিছিলোঁ সেই কেইটুকুৰা মই দি দিছোঁ এতিয়াই আৰু এতিয়া মই গোটেইখিনি মিক্স কৰিম মন কৰিব যে আপোনালোকে 5 মিনিটমান মাংসখিনি আৰু মছলাখিনি আৰু পিঁয়াজ যোনটো পেষ্ট দিছিলোঁ সেইখিনি সিজোৱাৰ পাছতহে আপোনালোকে আলু ফ্ৰাই কৰি দিব নহ'লে আগত দিলে ভাল নালাগিব টেষ্টটো এতিয়া ভাল লাগিব এতিয়া আমি আকৌ 5 মিনিটমান মিডিয়াম ফ্লেমত এইটো সিজিব দিম 5 মিনিট হৈ গ'ল এতিয়া মই ইয়াত মিট মছলা অলপমান দি দিম 1 চামুচ মিট মছলা এতিয়া মই ইয়াত গৰম পানী দিছোঁ গৰম পানী অলপমান দি দিম ঠাণ্ডা পানী নিদিব ঠাণ্ডা পানী দিলে টেষ্টটো ভাল নালাগে গৰম পানী দিব আৰু এনেও খাচী মাংস বনাওঁতে এনেও গৰম পানী ব্যৱহাৰ কৰিব লাগে ঠাণ্ডা পানী এতিয়া মই মাংসটো উতলালৈকে সিজিব দিম হাই ফ্লেম কৰি থৈছোঁ মই এয়া মোৰ মটন কাৰী ৰেডি হৈ গ'ল এতিয়া টেষ্ট কৰি চাম কেনেকুৱা হৈছে আৰু আপোনালোকক জনাম ভাত খাই আজৰি হ'লোঁ এতিয়া মটন কাৰীটো সঁচাকৈ বহুত টেষ্টি হৈছিলে চিম্পল হয় ইমান মছলা মই ব্যৱহাৰ কৰা নাই স্বাস্থ্যৰ কাৰণেও ইমান বেয়া নহয় মছলা যিহেতুকে বেছি ব্যৱহাৰ কৰা হোৱা নাই আপোনালোকে মোৰ এই ৰেচিপিটো চাই কেনেকুৱা পালে বাৰু জনাবচোন মোক কমেণ্টত আৰু যদি মোৰ কোনোবাই ছাবস্ক্ৰাইব নাই কৰা তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তেনেহ'লে নতুন নতুন ভিডিঅ' লৈ মই পুনৰ আপোনালোকৰ মাজলৈ আহিম আজিলৈ ধন্যবাদ আহোঁ বাই বাই